Jadi kalau salin, ibu pasti sih mau jauh. Ya, bodoh poya hoise pai. Ayo, kue gomanu sanggup sudah itu. Ye baki bak. Gosa ke dang bodoh nih pai. Goda mah mandunya kue bule dhoni mandu boh si kota. Tahu nobu si kota boh pai gao sake bhale. Kunu kene ke khule janu. Enak kan? Enak ya aku kan? Ayo, kena ke humau. Ghot pun bahasa ni. Wah, aku kayak sini buku Yesus. Ghot pun bahasa ni. Ghot pun bahasa ni ki. Ayo, memang mati sekolah tuh bagus deh. Oh, ayah. Oh, buat pun bahasanya. Wah, aku tahu pun apa saja. Buka lo. Mau apa ibu apa lagi? Full pat podang hoise. ভালকে হৈছে পায় আমাৰ ঘৰে ফুল গছ নাই এইবোৰ বৰ ধুনীয়া হৈছে পায় না বস্তানো কি আছে এইটো হিল গুটি আৰু ঘৰ বনাব চাগে এনে ধনী মানুহ নেই আয়ো ভগৱানৰ মন দিছে নাম ঘৰেনি কৃষ্ণ বুলিহে গৈছো আৰু যাওঁ আজি যাত্ৰাটো ভাল হ'লে হয় আয়ো এহেঁতৰ দেখোন বাদ হেও ঘৰে ঘৰ বনাবনে ঠিক নাই গোটে খৰি চৰি কাটিলে আমাৰ আকৌ খৰি বুলিলে নাই আয়া আকৌ তাতে বুলিগে ইয়াত আকৌ ভোট বুলিয়ে ভাবিব মানুহে আয়ো গোটে হাঁচি গছ ধেৰ আয়া ডাঙৰ হৈছে পাই আকৌ কিবা ওলাবহে যাওঁ দেই ভয়হে লাগিছে কি মাত ওলাই আছে ঠিকেই নাই হেল্ল' তোক মই ফটোশ্বুট কৰিবলৈ মাতিছিলো নাহিলি কেলে हाँ कले नहीं हबो तोर डीएसएलआर ना लागे मोहगा आईफोन আছে না লাগে থর মই নিজে ফটো শুট কই মই ইউটিউবত দিম জানো হবো যা যা ঘৰত কোনোবা আছে নে কোনোৱে মতা গৰা সুকু নাহিলে বাও বাহিৰত ছায়া হুঙ্গে ৰ কিবা মাতা শুনাওত লাগিছে আছে চাগে কোনোবা বহিয়ে ল আয়া আয়ো ঘৰত কোনোবা আছে না গিহস মই ফটোশুট কৰিবলৈ লৈছিলো এই সবনো কোন আহিলো মোৰ মাথাটো ইনে গৰম হৈছে আৰু গৰম কৰিবলৈ আহিলে এই সবে ও মই মকনেও কিবা এটা বিচাৰিছো কি আছে তাকে দিয়াও মই দিবলৈ ভাবিছিলো কিন্তু মানুহ নাই নহয় ঘৰত কি দিম তুমি কি ঘৰৰ মালিক নহয় নেকি নহয় যি আছে টাকা নাচোন মোৰ একদম ভোকা খিনা গৈছো দে লাছলি কিটাও ঘৰত পৰি আছে ঘৰৰ মানুহ নাই নহয় মইহে আছো অকল আপোনাকনো কি লাগে তুমি কি ঘৰৰ নহয় নেকি এই সপে মোক ক্লাছে পেলালে মই ভিতৰলৈকে যাওঁ ৰ ভিতৰলৈকে গৈছে কিবা আনিবগে চাগে ৰৈ লওঁ দে অলপ এই মানুহজনী গ'লনে নাযাওঁ চাই আহোঁগে ৰ এইজনী দেখোন যোৱাই নাই আনিলে নেকি বা আপোনাক বাৰু কি লাগিব এই যি দিয়ে তাকে ল'ম বাৰু ৰ'ব আপোনাক দিছো এইটো লওক গৈছিলে পানী গ্লাস দিব পাৰিব মই নে ফটোশুট কৰিবলৈ আছে সবে মাথা গৰম কৰিলেহি পানী চানি একো দিবলৈ নাই যাওক কিনো সাত মাৰি গৈছে আৰু ফটোকে কি বস্তু মই মাৰিলো দিয়া
মোক ফটো মাৰি দিয়ে মগনি আয়ো এইজন লোক মুখখন লাও পাত কচু পাত থাকিব নোৱাৰি যে যাওঁ 5 টকা এটাই দিলে কিনো চিপছ সঁচাকে দেই মানুহে এনে নকওঁ যাওঁ যাওঁ এইঘৰলৈকে সোমাওঁ এইবোৰ মানে দুখীয়ানো দেউতাকে পোৱা নাই আধা বনাই হৈছে পাই সোমাই থৈ আকৌ গৰু ছাগলী সোমাবলৈ হ'লে দিগদাৰ হ'ব ঘৰত কোনোবা আছে নে চোতালখনকে খাইছে ডক্টৰ পাতে নধৰা হৈ আছে কি হ'ল কোনোবা আছে নে কোনোবাই চিঞৰা যাওঁ চাই আহিলে কোনো আহিছে বহিবলৈ কিবা আছে নি ৰব মই ভিতৰৰ পৰা উলিয়াই আনিমগৈ বিয়াখনকে এই ঘৰ আকৌ ভালে বহিবলৈ হ'লেও দিছে ইঘৰ আকৌ ধনী ঘৰ আকৌ খেদেহে আহিছেনে বা আহিছনে গৈছো আহক আই ইয়াতে বহক বিয়া বুলিবলৈও নাই নহয় দুখীয়া ঘৰ হ'ব দে তহঁতৰ পকা ঘৰ কোনো দুখীয়া এইটো চৰকাৰী ঘৰ আহিছে বুলিহে টিংকিখন লগাবই পোৱা নাই সেইটো হয় বা আমাৰ যে অৱস্থা নাই দেই আমাৰ আকৌ হেৰি এইটো কি বুলি কয় গোটেই ভঙা চিঙা ঘৰ নহয় এতিয়া গোটেই ব্ৰহ্মপুত্ৰ পানী উটুৱাই নিলেও গোটেই শাক পাচলি গাল গ'ল চৰকাৰে আকৌ ইয়াত থৈছে তহঁতৰ ইয়াত ওচৰতে গোটেই ঘৰ চৰ বনাই দিয়া নাই চকু মেলি নাচায় চাগে আমাক আয়ো বেয়াই লাগিছে পাই হয় সেই চৰকাৰেও আকৌ ধনীবোৰকহে চাই আমাৰবোৰক চকু মেলি নাচায় সেইটো হয় বাৰু সেইটো সঁচা কথা কৈছে আপুনি কিনো ক'ব আৰু আমাৰ আকৌ ল'ৰা ছোৱালীকেইটা শুই আছে নহয় ঘৰতে পানী গ্লাছ দিব পাৰিবা নি ডিঙিটো গোটেই শুকাই গৈছে মাতে ফুটা নাই ৰব মই পানী আনোগৈ এয়া লওক পানী অৱস্থা নাইকিয়া হ'ল আমাৰ ল'ৰা ছোৱালীকেইটা কেনেকে চলিব ঠিকে নাই মই মৰিলে কি কৰিব বাৰু তেহেঁতি এই নাকান্দিব শুন ৰব আপুনি বহক মই চাহ আনোগৈ হ'ব এঘৰ ভালেই বাৰু কিবা এটা হ'লেও দিছে ধনীঘনো কি 5 টকা এটা দি থৈ গ'ল গালিহে শুনিলো তেনেকে চলিব লাগিব চিৰ জীৱনটো নিদিয়া হ'লেও 5 টকা এটা কি কৰিমনো চলিবলৈকে নাই এয়া চাহ লওক চাহ দিবলৈ একোৱেই নাছিলে বিস্কুটকে দিছো আৰু তাকে যে দিছ কিছুমানহঁতৰ ঘৰ খালে আকৌ ঘেটকেধাই খাওঁ পিছে আপোনাৰ খুলিযোৰ সোণৰ নি নহয় সোণৰ এইবোৰ কিনা মই আকৌ সোণৰ বুলি ভাবিছিলো আমাৰ আকৌ এইবোৰ অকাত নাই নহয় পিন্ধিবলৈ 10 টকা লওক হয় পূজাৰ আকৌ 10 টকা দি আছিলে এযোকে লৈ আহিলো আৰু মাময়ে ধৰিছে কিনো আৰু পিন্ধিবি আৰু ইনে পিন্ধি আছো এযোৰ খুলিবকে লাগিব আকৌ কাণখনে কিবা হ'ব যেনে ভয় লাগে যদি দিয়ে দিওঁ দিয়া নালাগে মই কিমান কত 10 টকীয়া কিনিলো চব ৰং গ'ল সেই বাই চুকলে দলিয়াই দিলো পিছে যি আছে তাকে আমাৰনো কি সুখ শান্তি আৰু ৰব মই কি আছে ভিতৰত চাওঁগৈ হ'ব এই 200 টকাটোকে লওক আৰু একোৱে নাই গোটৰে বুলি ঈশ্বৰটো মংগল কৰক আৰু দেই সঁচাকে দেই কিনো মোনাটোত একোৱে নাই
আয়ো তোৰ দেখোন ফুলি গৈছো বৰ মৰম লগাও এযোৰ কিনা ঘৰে দিছিলে আমাৰ আকৌ সোণৰ পিন্ধিবলৈ টকা পইচা নাই নহয় সেইটো হয় আজিকালি সোণৰ যিহে দাম সেইটো হয় বাৰু কিনো সোণৰ ফুলি পিন্ধি নিজে ঘৰখন চলিব পাৰিলে হয় আৰু ভগৱানে যি দিছে তাকে সন্তুষ্ট ৰাখিব লাগে পাই কিমাননো আশা কৰিবি সোণৰ বস্তু পিছে আপোনাৰ মানুহজনেনো কি কৰে তইনো কি কথাবোৰ ক আমাৰ মানুহজনে যদি এতিয়ালৈকে যদি চাহে কিবা কোৱাহেঁতেন মই ঘৰে ঘৰে ভিক্ষা খুজি থাকিলো দিনে আমাৰ মানুহজনো আকৌ কি এতিয়া বিচনাতে পৰিছে বেমাৰত ঠিক কৰিবলৈও পইচা নাই এই নাকান্দিব আমাৰ লগতহে এনেকুৱা হয় ধনীবোৰে আকৌ ভৰিৰ ওপৰত ভৰি ধৰি খাই থাকিব পাৰে সঁচাকে দেই যাওঁগে আৰু ল'ৰা ছোৱালীখিনি আকৌ মোক বিচাৰিয়ে ফুৰিব ন আন্ধাৰে হৈছে ভয়ে খাব বাপেকটো পৰি আছে ন বিচনাত আপোনাৰ কিবা দৰকাৰ হলে মোক ক'ব মই আপোনাক দিম মাজে মাজে আহিব হ'ব দিয়া বাৰু মই এতিয়া যাওঁ বলক মই অলপ আগবঢ়াই দিম হ'ব দিয়া পৰিব